হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ আছে এটা ডাঙৰ সুখবৰ। আপোনালোকে তেওঁক এতিয়ালৈকে এগৰাকী অভিনেত্ৰীৰ ৰূপত দেখি আহিছিল, কিন্তু এতিয়াৰ পৰা তেওঁক আপোনালোকে সদায় দেখিবলৈ পাব ৰং চেনেলৰ তেওঁৰ নিউজ শ্ব'ত ছানৰাইজ পাককথাত। তেন্তে চাওকচোন তেওঁ নিজৰ শ্ব'টোৰ বিষয়ে তেওঁ নিজে কি ক'লে। কোনে কয় যে অভিনেত্ৰীসকলে ৰান্ধিব নাজানে? মই অভিনেত্ৰী হোৱাৰ আগতে কাৰোবাৰ জীয়াৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মা। সেই দায়িত্ববোৰৰ উপৰিও যিহেতু মই খাই আৰু খুৱাই ভাল পাওঁ, সেয়েহে মই ৰান্ধি ভাল পাওঁ। আমিষেই হওক বা নিৰামিষেই হওক, আজি কিন্তু মই বনাই খুৱাব পাৰিলেই জিকিম। মই আইমী বৰুৱা। মই লৈ আহিছোঁ অসমৰ প্ৰথমটো ধাৰাবাহিক কুকুৰী শ্ব' ছানৰাইজ পাককথা। সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 7:30 বজাৰ পৰা 8 বজালৈ আপোনালোকৰ প্ৰিয় চেনেল ৰঙত। কোনে কয় যে অভিনেত্ৰীসকলে ৰান্ধিব নাজানে? মই অভিনেত্ৰী হোৱাৰ আগতে কাৰোবাৰ জীয়াৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মা। সেই দায়িত্ববোৰৰ উপৰিও যিহেতু মই খাই আৰু খুৱাই ভাল পাওঁ, সেয়েহে মই ৰান্ধি ভাল পাওঁ। আমিষেই হওক বা নিৰামিষেই হওক, আজি কিন্তু মই বনাই খুৱাব পাৰিলেই জিকিম। মই আইমী বৰুৱা। মই লৈ আহিছোঁ অসমৰ প্ৰথমটো ধাৰাবাহিক কুকুৰী শ্ব' ছানৰাইজ পাককথা। সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 7:30 বজাৰ পৰা 8 বজালৈ আপোনালোকৰ প্ৰিয় চেনেল ৰঙত।